আমাৰ এইচএছ সেকেন্ড ইয়াৰৰ এডমিট কাৰ্ড আহি গ'ল। এতিয়া আমি আপোনালোকক দেখাবলৈ এডমিট কাৰ্ডখন কেনেকুৱা বৰ্তমান। সেয়া আমাৰ ভাইটি বৰ্তমান কলেজৰ পৰা ইপনে আহি পাল, গতিকে এতিয়া আমি আপোনালোকক এডমিট কাৰ্ডখন দেখাই আছোঁ। সেইখন হৈছে আমাৰ এইচএছ সেকেন্ড ইয়াৰৰ ফাইনেল পৰীক্ষাৰ এডমিট কাৰ্ড। এতিয়া বৰ্তমান মই লৈছিলোঁ ইয়াতে এছামিছ, কিন্তু আৰু উপায় নাই, গণ্ডগোল হোৱাৰ কাৰণে বৰ্তমান এইটো বেলেগ হৈ গ'ল আৰু উপায় নাই, পৰীক্ষাটো দিব লাগিব যি গতিকে। এইটো হৈছে ইংলিছ, এইটো হৈছে অল্টাৰনেটিভ ইংলিছ, এইটো হৈছে এন্থ্ৰপলজি, এইটো হৈছে পলিটিকেল চায়েন্স, এইটো হৈছে ইকনমিক্স আৰু এইটো হৈছে এডুকেশ্যন। এইকেইটা ছাবজেক্ট বৰ্তমান। আৰু পিছত এইফালে নাম চাম দিয়া আছে আৰু এনেকৈ দুটাৰ নাম দিয়া আছে, এইফালে ৰোল নং আছে, ৰেজিষ্ট্ৰেশ্যন নং আছে বৰ্তমান। আৰু এইফালে কিবা কিবি নিয়ম দিয়া আছে, আপোনালোকে পঢ়িলেই হ'ল। এইবিলাক মানি চলিলে হ'ল, আপোনালোকে সকলোৱে মানি চলিব কাম। আপোনালোকে সকলোৱে নকল নিব কিজানি কোনোবাই। মই কিন্তু ইমান নকল নিয়াৰ সাহস নাই দেই, নকল নিয়াৰ আমাৰ সাহস নাই, নকল কৰাৰ সাহস নাই। সেইটো বৰ্তমান আমাৰ ৰুটিনখন দিয়া আছে। হৈছে সেকেন্ড ইয়াৰৰ বৰ্তমান এইখন ৰুটিন দিয়া আছে। 11 তাৰিখে আছে তোমাৰ ইংলিছ আছে আমাৰ, আৰু 12 তাৰিখে বৰ্তমান নাই। 14 তাৰিখে অসমীয়া আছে, 14 তাৰিখে অসমীয়া আছে। অসমীয়া নাই, গতিকে মোৰ অল্টাৰনেটিভ ইংলিছ আছে। এদিন অসমীয়া লৈছিলোঁ, কিন্তু মোৰ আগৰ ফাৰ্ষ্ট ইয়াৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ পৰা ভুল হৈ কেনে বৰ্তমান অল্টাৰনেটিভ ইংলিছ লৈ আছে। 14 তাৰিখে আছে অল্টাৰনেটিভ ইংলিছ, তাৰপিছত কাৰোবাৰ অসমীয়া আছে। 16 তাৰিখে বৰ্তমান এন্থ্ৰপলজি আছে, 16 তাৰিখে আৰু এন্থ্ৰপলজি আছে। তাৰপিছত 20 তাৰিখে বৰ্তমান 21 তাৰিখেও নাই, আমাৰ নাই বৰ্তমান। কম্পিউটাৰ চায়েন্স আছে, এপ্লিকেশ্যন। 5 তাৰিখে এডুকেশ্যন আছে, কিন্তু এডুকেশ্যন আছে। তাৰপিছত 6 তাৰিখে মাৰ্চৰ 6 তাৰিখে আছে, 9 তাৰিখে আছে তোমাৰ পলিটিকেল চায়েন্স। তাৰপিছত 12 তাৰিখে আছে ইকনমিক্স, 13 তাৰিখে আছে শেষ হ'ব, আৰু মাৰ্চ তাৰিখে শেষ হ'ব পৰীক্ষা। এক্সামিনেশ্যন টাইমিং মৰ্ণিং 9টাৰ পৰা 11টা লাগি আছে আফটাৰনুন। চিট ফ্ৰম 1টাৰ পৰা 1:30ৰ পৰা PM, বৰ্তমান 3:30 PM-লৈকে আছে। মাৰ্কছ হৈছে 30, 50, 60 মাৰ্কছ। অসমীয়া মিডিয়াম ইণ্ডিয়ান লেংগুৱেজ। আৰু আপোনালোকে সকলোৱে পৰীক্ষাটো ভালকৈ দিবা। গতিকে আমাৰ এডমিট কাৰ্ডখন আহি গ'ল বৰ্তমান, গতিকে আপোনালোকে সকলোৱে পৰীক্ষাটো ভালকৈ দিবা। গতিকে যোনে কাৰ চিলেবাছ এতিয়ালৈকে কমপ্লিট কৰিবাচোন। যাৰ চিলেবাছ এতিয়ালৈকে কমপ্লিট হোৱা নাই তেওঁলোকে কমেণ্ট কৰিবা। আৰু মোৰো গতিকে কমপ্লিট হোৱা নাই বৰ্তমান। যদি মই ভালকৈ পঢ়িছোঁ তেনেহ'লে তেতিয়াহে পাছ কৰিব পাৰিম। বৰ্তমান এডমিট কাৰ্ডখন আহি গ'ল, গতিকে আপোনালোকে সকলোৱে ভালকৈ পঢ়ক। অ'কে গাইজ, গতিকে আপোনালোকে এডমিট কাৰ্ডখন দেখুৱালোঁ আমাৰ এইচএছ সেকেন্ড ইয়াৰ। আৰু বৰ্তমান আমাৰ হৈছে বকতাৰাবাৰী, গতিকে ধন্যবাদ। নেক্সট লগ পাম বুলি আশা ৰাখোঁ। আপোনালোকে ভিডিঅ'বোৰ যদি চাই ভাল পায় তেনে ছাবস্ক্ৰাইব লাইক কৰিব নাপাহৰিব। ঠিক বাই বাই।